হে গাইজ হেপী হোলী সকলোকে। দেখিছে এতিয়া ৰাতিপুৱা পুৰা হোলী খেলি আহিছোঁ, অৱস্থাটো কি হৈ আহিছে। আচলতে মই হোলী খেলিম বুলি যোৱা নাছিলোঁ, মই অকণমান ওলাই গৈছিলোঁ কাম এটা, তাতে বাটতে ধৰি সানিলে আৰু মই বোলো লেতেৰা হৈছোঁ যেতিয়া একেবাৰে খেলি পেলাই লেতেৰা হওঁ। বোলো এতিয়া গাটো ধুই লওঁ, তাৰপাছত কথা পাতি আছোঁ। আৰু এতিয়া এনেকৈ পুৰা গা ধুই আহিলোঁ, বোলো কাপোৰ পিন্ধি লওঁ। আৰু দেখিছেনে গাইজ কেনেকৈ ফটকৈ ৰেডি হৈ গ'লোঁ। আৰু এইফালে কোন হৈ আছে দেখিছেনে? ই আকৌ হৈছে আমাৰ ঘৰৰ নতুন মেম্বাৰ, মানে আমাৰ মেকুৰীজনীয়ে পোৱালি দিলে নহয়। ইয়াৰ নামটো পিছে কি ৰাখিম বাৰু? আপোনালোকে কমেণ্টত কিবা এটা ভাল নাম দিবচোন। আৰু হোলী বুলি মানুহৰ লগতে ইয়াকো ৰং সানি থৈ গ'ল, দেখিছেনে বাৰু? আৰু এইফালে আমাৰ ফুলজোপালে মন কৰকচোন কি যে হৈছে নহয়, ফুলবোৰ দেখোন চব মৰি গৈছে। বাৰু বলক এতিয়া আমি চাহ একাপ বনাওঁ, কিন্তু বেলেগ ষ্টাইলত। এইফালে এনেকৈ এতিয়া গেছটো জ্বলাই দিলোঁ। তাৰপাছত ইয়াৰ ওপৰত এনেকৈ এতিয়া চচটো উঠাই পানী অলপ দি দিলোঁ। তাৰপাছত পানীখিনি উতলাত ইয়াত এনেকৈ অলপ দিলোঁ চাহপাত, আৰু লগতে দিলোঁ চেনিও, এইখিনিতো দিব লাগিবই। আৰু বাহিৰত এনে পৰি আছিলে অলপমান তেজপাত, তাৰ পৰা দুটা পাত এনেকৈ ছিঙি ল'লোঁ। আৰু ছিঙি আনি এইফালে এনেকৈ হাতৰ জোৰেৰে একদম মোহাৰি চাহত দি দিলোঁ। আপোনালোকে চাগে ভাবিছে এই চাহে বনাইছে নে কাৰোবাৰ ওপৰত থকা খং জাৰি আছে। আৰু এইফালে এনেকৈ হাতত অকণমান আদা লৈ গ্লাছটোত দি লৈ বেলনা মাৰি দিলে একদম কটংকৈ খুন্দি ল'লোঁ নহয়। আৰু খুন্দি হোৱাত এইফালে গিলাচটো সৈতে চাহত ঢালি দিলোঁ। আৰু এইফালে এতিয়া আমাৰ চাহ ৰেডি, কালাৰটো দেখিছে নহয় কেনেকুৱা হৈছে। ভগৱানেহে জানে আৰু এয়া চাহ খাই মই এতিয়া ক'ৰবাত যাবই পাৰিম নে হস্পিটালে যাব লগা হ'ব। বাৰু যি হ'ব পিছত দেখা